হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল হিমা ষ্টাইললৈ আদৰণি জনালোঁ। আজি বাৰু মই ক'লৈ আহি আছোঁ আপোনালোকে অনুমান কৰিব পাইছেনে? হয় বন্ধু বান্ধৱীসকল, আজি মই আহিছোঁ আমাৰ ঘৰৰ একেবাৰে কাষতে থকা গণেশ মন্দিৰ ভাগলৈ। কোৱা হয় যে এই ভাগ এছিয়াৰ ভিতৰত সকলোতকৈ বৃহত্তম গণেশ মন্দিৰ। সেয়েহে আজি আমি এই মন্দিৰত শৰাই এখন আগবঢ়াইছিলোঁ, তাকে দিবলৈ আহিলোঁ। এই মন্দিৰ ভাগৰ ওচৰত দেখিছেনে, এই নদী আছে, ইফালেদি নদীলৈ নামি যাব পাৰি। তাৰ কাষতে আকৌ এইটো জিৰণি ঘৰ বাটচ'ৰা বনাই দিছে, কাৰণ এই ভাগ মন্দিৰলৈ বহুত দূৰ দূৰণিৰ পৰাই মানুহ আহে সেৱা জনাবলৈ। সেয়েহে ইয়াত যাতে তেওঁলোকে জিৰাব পাৰে, সেয়েহে বাটচ'ৰা বনাই দিছে। এয়া দেখিছেনে, এছিয়াৰ ভিতৰত বৃহত্তম গণেশ মন্দিৰ ভাগ। এতিয়া আমি মন্দিৰৰ ওপৰলৈ উঠি যাওঁ। আমাৰ দেউতাহঁতে যেতিয়া সৰু আছিল তেওঁ কৈছিলে যে তেওঁলোকে এই মন্দিৰৰ যিটো মূৰ্তি, সেইটো মূৰ্তি হাতেৰে চুব পাৰিছিল, একেবাৰে সৰু আছিল। কিন্তু দিনে দিনে এই মন্দিৰৰ মূৰ্তিটো ডাঙৰ হৈ হৈ গৈ আছে, আৰু আজি এই মন্দিৰৰ মূৰ্তিটো হাতেৰে ঢুকিয়ে নোপোৱা হৈ গ'ল। কোৱা হয় যে এই মন্দিৰৰ মূৰ্তিভাগ জীৱন্ত শিলেৰে গঠিত, সেয়েহে এই মন্দিৰ ভাগৰ বহুত মহত্ব আছে। কোৱা হয় যে ইয়াতে যোনে যি বিচাৰে সেয়ে পোৱা যায়। এয়া দেখিছেনে মন্দিৰটো, ইয়াতে চাকি জ্বলোৱা হয় বাহিৰতে। এয়া মন্দিৰৰ বহা পাহাৰৰ ওপৰত আছে এই মন্দিৰ ভাগ। মৰিগাঁও জিলাৰ বহা পাহাৰত আছে। তলৰ মাজেৰে ইয়াৰ ৰাস্তা, আৰু তাৰ কাষতেই নদী ভাগ আছে। দেখিছেনে এই মন্দিৰৰ পৰিৱেশটো ইমান সুন্দৰ আৰু নিৰল নিস্তব্ধ, আহি মনটো বৰ ভাল লাগি যায়। এতিয়া আমি ওপৰলৈ অলপ দেৰিকৈ যাম, কাৰণ ওপৰতো দুভাগ আৰু মন্দিৰ আছে। এভাগ হৈছে হনুমান আৰু এভাগ হৈছে শিৱ মন্দিৰ। ব'লক এতিয়া আমি ওপৰলৈ যাওঁ। এই মোৰ পেহী হয়, পেহীও আমাৰ লগতে আহিছে মন্দিৰলৈ। এয়া দেখিছেনে, আমি ওপৰলৈ আহি আছোঁ। আপোনালোকক এতিয়া ব'লক দেখুৱাম ওপৰত আৰু দুভাগ কি মন্দিৰ আছে। অৱশ্যে আমি গণেশ মন্দিৰ ভাগত সেৱা কৰি আহিলোঁ। এতিয়া এয়া দেখিছেনে, এয়া হনুমানৰ মূৰ্তি, এয়া হনুমান মন্দিৰ। ইয়াতো আমি সেৱা জনাম। তাৰ ওপৰলৈ অলপ ওপৰলৈ গ'লে আছে শিৱ মন্দিৰ। ব'লকচোন আপোনালোককো দেখুৱাওঁ। এই মন্দিৰভাগ খোলাই নাই বাৰু। এয়া শিৱলিংগ, এয়া শিৱ মন্দিৰ। এতিয়া আমি এই দুভাগ মন্দিৰতে চাকি জ্বলাই সেৱা কৰিম, তাৰপিছত তললৈ নামি যাম। এয়া হনুমান মন্দিৰ। এয়া ভাইটি চাকি জ্বলাবলৈ গৈছে। আমি হনুমান মন্দিৰত চাকি জ্বলালোঁ। তাৰপিছত এতিয়া এই শিৱ মন্দিৰতো চাকি জ্বলাই সেৱা কৰিলোঁ। এতিয়া ব'লক আমি গণেশ মন্দিৰলৈ নামি যাওঁ, কাৰণ মায়ে তাতে ঠগীৰ প্ৰসাদ বিলাবলৈ হৈছে বোলে। এয়াই হৈছে আমাৰ গণেশ বাবা। এয়া দেখিছেনে, সকলোৱে এনেদৰে চাকি জ্বলাই আছে। এই মন্দিৰ ভাগত বহুত মানুহৰ ভিৰ হয়। এতিয়া মানুহ অহা আৰম্ভ কৰিছেহে, কাৰণ আমি ৰাতিপুৱা সোনকালে আহি গৈছোঁ। দেৰিকৈ আহিলে বহুত ভিৰ হয় যে, সেইকাৰণে ঠগি দিয়াৰ কথা যিহেতু অলপ সোনকালে আহিলোঁ। এয়া দেখিছেনে কি ধুনীয়া সুন্দৰ পৰিৱেশ। এই মন্দিৰ ভাগলৈ আহিলে এনেকুৱা লাগে যেন ইয়াতে থাকি যাওঁ, নাযাওঁৱেই। এয়া মায়ে এতিয়া
প্ৰসাদ বিলাব ধৰিছে, দেখিছেনে? কল কাটি আছে। এয়া মায়ে প্ৰসাদ বিলাইছে। আজি ঠগি দিছিলে ভাইটিৰ জন্মদিন বুলি, সেয়ে এতিয়া প্ৰসাদ বিলাই আছে মায়ে। এয়া গাজি দিছে, তাৰপিছতে কল দিছে। এতিয়া এয়া আপেল দিছে। আমি ওপৰলৈ যাওঁতে মায়ে সকলোবোৰ যোগাৰ কৰি ভগৱানক দিলেই। তাৰপিছত এতিয়া আমি নমি আহি ভগৱানক সেৱা জনাই এতিয়া এয়া গাজি খাবলৈ ধৰিছোঁ। এয়া আকৌ বিলাতী বগৰী দিছে। আমি এই মন্দিৰত বহুতো পাৰও আছে, যিহেতু মানুহে পাৰও দান দিয়ে, সেয়েহে এয়া আমি পাৰকো প্ৰসাদ খাবলৈ দিছোঁ। পাৰকেইটা দেখিছেনে কি ধুনীয়াকৈ প্ৰসাদ খাইছে। এতিয়া আমাৰ প্ৰসাদ খাই মেলি ঘৰলৈ যাবলৈ হ'ল। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনে পায় কমেণ্টত জনাব। ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এয়া মায়ে প্ৰণাম কৰিলে ভগৱানক। আমি সকলোৱেও সেৱা কৰিলোঁ আৰু ঘৰলৈ বুলি যাব ওলালোঁ।